নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো ভালে আছেনে? মই একদম পুৰা টিউবৱেলৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ দেই। এয়া চাওক, কাপোৰ ধুব লৈছোঁ। এইটো ভিডিঅ' আছিলে বহাগৰ বিহুৰ আগত, আৰু কম্বল কেইখনমান ধুওঁ বুলি ভাবিছিলোঁ। ৰ'দ বতৰো ভাল যিহেতুকে, আৰু আপোনালোকৰ লগত এটা বস্তু শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। এয়া হাতত দেখিছেনে, এপাকিট চাৰ্ফ লৈ আছোঁ, ছুপাৰ ডিটাৰজেণ্ট পাউডাৰ। এয়া হৈছে IMC প্ৰডাক্টৰ চাৰ্ফ, আৰু এয়া কম্বলখন ধুব লৈছোঁ। লগতে ইহঁতকেইজনীও আহি গ'ল, আৰু এইফালে এতিয়া মই ধুওঁ। আপোনালোকক এইটো কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, অকল কাপোৰ ধোৱাই নহয়, ইয়াৰ বহুত গুণাগুণ আছে। তাকে আপোনালোকেও হয়তো ব্যৱহাৰ কৰিব পাৰিব। তাকে এতিয়া কাপোৰকেইখন ধুই লওঁ, ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ বাৰু। এয়া চাওক, এতিয়া চাৰ্ফখিনি দি দিলোঁ, আৰু সঁচাকৈ খুব ভাল। ইয়াত একেবাৰে কেমিকেল ব্যৱহাৰ কৰা নাথাকে। কাপোৰখিনি একদম ধুনীয়াকৈ চাফা হয়, আৰু ইয়াৰ পানীখিনিও আপোনালোকে বহুত কামত ব্যৱহাৰ কৰিব পাৰিব। তাকে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ দেই, চাব আপোনালোকে, শেষলৈকে চাই থাকক। আৰু এতিয়া কম্বলখন দি দিলোঁ। কাপোৰ ধোৱা আপোনালোকক দেখাই নাথাকোঁ বাৰু, তথাপিও এনেকৈ দেখুৱাই দিছোঁ অকণমান। আৰু এতিয়া ইমান গেলা ৰ'দত দেখিছেনে কাপোৰ ধুই আছোঁ, এই বিহুৰ কাৰণে। মই এতিয়া বাৰু ৰয়িঙতে আছোঁ, আৰু কম্বলখন মেলিবলৈ যাওঁতে মেলি থাকোঁতে কম্বলখন পৰিলে নহয় মাটিতে। একদম এনেকৈ হৈ থাকোঁতে বহুত খং উঠি যায় ন, দেখিছেনে? এখন বেয়া লাগে নহয়, কাৰণে তামোল এখনো খাবলৈ লৈ তামোল এখন কাটি ল'লোঁ। কাটি কিন্তু ভাবিছোঁ এতিয়া দালখিনি বহাই লওঁ। পেট পূজাও কৰি থ'ব লাগিব মাজে মাজে। ৰাতিপুৱা ভাত খোৱা নাই যে, এনেই চাহৰ লগত কিবাকিবি খোৱা হ'ল। তাৰপিছত এতিয়া দালটো বহাই দিওঁ। কি দাল বনাওঁ, দালো খাই আমনি লাগে যিহেতুকে। আজি মই টেঙা আলুৰ লগত জোল বনাম। আপোনালোকে খায়নে? খাই এনেকুৱা গৰমত টেঙেচি জোল, সৰু সৰু মাছৰ লগত টেঙেচি জোলটো কি মজা লাগে খাই। আৰু আজি মই আলুৰ লগত টেঙেচি জোল বনাম। এতিয়া বুটলিবলৈ যাওঁ বাৰীতে ব্লক। আকৌ মই চাৰ্ফৰ পানীখিনি কি কৰিম সেইটো আপোনালোকক দেখুৱাই হয় নহয়। ৰ'ব, আগতে টেঙেচিকেইডাল তুলি লওঁ, তাৰপিছতহে চাৰ্ফৰ পানীখিনি কিহত ব্যৱহাৰ কৰোঁ আপোনালোকক দেখুৱাই আছোঁ। এইখন বাৰী, গোটেই বাৰীখনতে টেঙেচিয়ে ভৰ্তি হৈ আছে। এতিয়া তাৰপৰা কেইডালমান টেঙেচি উঠাই আনোগৈ। টেঙেচি আলুখিনি ধুনীয়াকৈ ধুই মেলি কাটি মেলি কুকাৰতে দিলোঁ, অকণমান নিমখ দিছোঁ, আৰু এতিয়া লগতে ইয়াত পানী দি দিলোঁ। একো কৰিব নালাগে। ইয়াতে যদি মাছ হয়, আপোনালোকৰ সৰু হওক ডাঙৰ হওক, মাছ দুগৰমান দি দিলে বিৰাট ধুনীয়া হয় খাবৰ কাৰণে। কাম কৰি কৰি যেতিয়া ভাগৰ লাগে, ভোক লাগে, তেতিয়া দুপৰীয়া সাঁজটো বা গধূলি আমিও বহিছোঁ খাবৰ কাৰণে। কালি আনিছিলে গাহৰি মাংস, মই কিন্তু নাছিলোঁ ঘৰত, সেইকাৰণে কেইপিচমান মোৰ কাৰণে থৈ দিছিলে, আজি বনাই লৈছোঁ। আৰু এইফালে ভেন্দি আলু ফ্ৰাই, এইফালে ইয়াত টেঙেচি জোল কি আলু দিছোঁ আৰু টেঙেচি, বিৰাট ধুনীয়া হৈছে খাবলৈ। মায়ো খাই খুব ভাল পালে। ইয়াত যদি সৰু মাছ ডাঙৰ মাছ হয়, দি দিলে কি মজা লাগিলে খায়। আৰু এতিয়া ভাতখিনি খাই লওঁ দেই। দুপৰীয়া হৈ গ'ল যিহেতুকে, ইমান গৰমত পানীখিনি ব্যৱহাৰ নকৰোঁ বুলি কৈ সন্ধিয়া হোৱাকৈ নাই, হ'বগৈ আৰু। চাহ পৰিলে সেইফালে, এতিয়া পানীখিনি লৈ আহিছোঁ দেই, চাহ পানীখিনি। আৰু কিমান যে গুণাগুণ আছে ইয়াৰ, আপোনালোকে লাহেকৈ আপোনালোকক দেখুৱাই থাকিম বাৰু। এতিয়া আহি পালোহি, ক'ত ব্যৱহাৰ কৰোঁ চাওক, এইয়া ফুলত। সাধাৰণতে আমি য'ত থাকোঁ ন, তাত গোবৰ নেপাওঁ, গৰু নাই, আৰু গাঁৱৰ পৰিৱেশতহে গোবৰ পোৱা যায়। সেইকাৰণে এইবিলাকত এতিয়া চাৰ্ফ পানীখিনি ব্যৱহাৰ কৰোঁ। ইমান ধুনীয়া এটা বহুত ভাল চাৰ্ফ পানীখিনি। এয়া চাওক, লেতেৰা দেখিছে, কিন্তু কম্বলখন লেতেৰা হৈছে বুলিতো ধুইছিলোঁ, হয়নে নহয়? সকলো মানুহে চাৰ্ফেৰে কাপোৰ ধৰে প্ৰায়ভাগে ন। আৰু চাৰ্ফ পাখি যে দেখুৱাইছোঁ আপোনালোকক, ইয়াৰ পানীখিনি আনি মই ফুল গছত দিলোঁ। ৰয়িঙৰ পৰা কেইডালমান ফুল আনিলোঁ, আৰু এইফালে ভোট জলকীয়া কেইপুলিমান আছে। বৰ বেছিকৈ আপোনালোকৰ দৰে ফুল নাই, তথাপিও যিকেইজা আছে সেইকেইজাকে একেবাৰে মৰিম হৈ আছিলে। এইকেইদিন ইয়াৰ পানীটো ব্যৱহাৰ কৰি আছোঁ যে, ইমান ধুনীয়াকৈ উঠি আছে দেখিছেনে, সেউজীয়া হৈ খুব ভাল হয়। আৰু কাপোৰ ধোৱাৰ পানীখিনি ইয়াত পেলাই নিদিব। আমি সাধাৰণতে চাৰ্ফ বুলি ক'লে চাৰ্ফ এক্সেল পাকিতে ব্যৱহাৰ কৰোঁ, নহয় জানো? আৰু এয়া IMC প্ৰডাক্টৰে ছুপাৰ ডিটাৰজেণ্ট পাউডাৰ চাৰ্ফ পানীখিনি মই কি ব্যৱহাৰ কৰিছোঁ দেখিছেনে? বাকী থকা পানীখিনি এই মাটিতে পেলাই দিম, কিবা এটা ৰুবলৈ হ'ব। আৰু আজিৰ ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিলে জনাব নাপাহৰিব দেই। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। সৰু এটা ভিডিঅ'লৈ আহিলোঁ, আৰু আপোনালোকে যদি ভাল পালে এবাৰ ব্যৱহাৰ কৰি চাব দেই। বাই বাই।